তো বন্ধুসকল আজি বহুত দিনৰ পিছত ওলাই আহিলোঁ আকৌ বাইকখন লৈ মেলি আজি গৈ আছোঁ ক্ষেত্ৰী গুৱাহাটীৰ পৰা ক্ষেত্ৰী গৈ আছোঁ কৰোনাৰ ভেকচিন ল'বলৈ গুৱাহাটী স্লট পাবলৈ একদম টান কিবাকে ক্ষেত্ৰীৰ এটা মানে উচ্চ মাধ্যমিক বিদ্যালয়ত কিবাকে স্লটটো পালোঁ আৰু তাৰে ভেকচিন ল'বলৈ গৈ আছোঁ আৰু গৈ পাই দেখোঁ যে বহুত দীঘল এটা লাইন অলৰেডি আছে আৰু মই লাইনত থিয় হৈ গ'লোঁ ডাবল মাস্ক পিন্ধি মেলি আৰু আপোনালোকক কৈ দিওঁ যে ভেকচিনেশ্যন চেণ্টাৰত ভিডিঅ'গ্ৰাফাৰ আৰু ফটোগ্ৰাফাৰ নিদিয়ে আপোনালোকক যদি ফটোগ্ৰাফাৰ আৰু ভিডিঅ'গ্ৰাফাৰ লাগে তেন্তে নিজে লৈ আহিব লাগিব তো ক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ক চিন্তি বলক বেক টু গুৱাহাটী যাব লাগিব 11 বজাৰ আগত নহ'লে আকৌ পুলিচে দিব তো গাইজ মই বহুত দিন আগতে মানে হেলমেটত এই ফোন মাউণ্টটো লগাইছোঁ ট্ৰাইপড এডাল মানে এমচিলি চিপকাই থৈছোঁ এংগুলটো কেনেকুৱা হৈছে অভিয়াছলি ভাল নালাগিবও পাৰে কিন্তু ট্ৰাই এটা কৰি চালোঁ আৰু কেনেকুৱা লাগে কমেণ্ট এটা জনাই দিব এতিয়া মই যাওঁ গুৱাহাটীলৈকে আপোনালোকে মিউজিকৰ সৈতে বেক টু গুৱাহাটী এনজয় কৰক আৰু আজিকালি বাইক চলাই থাকোঁতে মই ৰাস্তাত এনেকৈ কুকুৰ দেখি পালে বহুত ভয় খাওঁ কাৰণ লখিমপুৰত মই কুকুৰে মাৰিছিলোঁ উৰাই দিছোঁ
আগফালে আহি গ'ল টুল গেট এটা। টুল গেটত বাইকাৰ্ছৰ কাৰণে একো প্ৰব্লেম নাই, কিন্তু যদি কাৰ থাকাহেঁতেন পইচাই পইচা পূৰা গ'লে হয়। আমাৰ বাইক আছে, টেনশ্যন নাই, বাইক ধুনীয়াকৈ ছাইডেদি কাটি গুচি গ'ল। আৰু এই ফুলগছকেইটা দেখি মেলিতো মনটো আৰু ভাল লাগি গৈছে, কি ক'ম আৰু। আজিলৈ ভিডিঅ'টো ইমানেই বেছি শ্বুট কৰা নাছিলোঁ, কাৰণ এংগল বহুত মোৰ মানে আকাশলৈ গৈছিলে। আৰু আপোনালোকে ভেকচিন ল'লে নাই কমেণ্ট কৰি জনাব। মইতো লৈ আহিলোঁ, আৰু মই পিছদিনাখন এডিট কৰি আছোঁ ভিডিঅ'টো, কিন্তু মোৰ একো ছাইড ইফেক্ট হোৱা নাই। মানে অলপ বিষাই আছে হাতত, কিন্তু এনেকৈ জোৰ চোৰ দিয়ে পোৱা নাই। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লগা থাকে কৰি দিব।